নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা এক গুৰুত্বপূৰ্ণ অধিসূচনা আহিছে ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী উভয়ৰ বাবে পৰীক্ষা সংক্ৰান্তীয় আপোনালোকে চাব যে যিসকলৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেম বা ডিগ্ৰী ফাৰ্ষ্ট চেমত যিসকলৰ বেক লাগিছিলে বা যিসকলে ৰিস্কুটিনি কৰিছে বা যিসকলে ৰিভলিউচনৰ কাৰণে আবেদন কৰিছে বা যিসকল এবচেণ্ট আছিলে কোনো এক্সামত ফাৰ্ষ্ট চেমৰ সেইসকলে আচলতে ইয়াত কোনো NEP বা নন NEP বুলি কোৱা নাই আচলতে হেতু কাৰণে বুজা গৈছে যে NEP আৰু নন NEP সকলোৱে যিসকলৰ আচলতে বেক লাগিছিলে ফাৰ্ষ্ট চেমত ডিগ্ৰী হওক মাষ্টাৰ ডিগ্ৰী হওক বা এবচেণ্ট আছিলে বা ৰিস্কুটিনি কৰিছিলে কিছুমানে বা ৰিভেলুৱেশ্যন কৰিছিলে ৰিভেলুৱেশ্যন তেওঁলোকে কিন্তু সকলোৱে বেক এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব কৈছে all concerned learners are hereby informed that the process of re-scrutiny and revaluations is time consuming one আচলতে কি হৈছে ৰিস্কুটিনি আৰু ৰিভেলুৱেশ্যনটো হৈছে এটা সময় লাগে বহু সময় এটো সকলোৱে জনা কথা as such all those learners who wish to appear in the coming degree and master degree first semester examination need to pay the requisite fees for back examination এই সকলোখিনিয়ে ৰিস্কুটিনি কৰা সকলে যিসকলে যেহেতু ৰিজাল্ট ওলোৱা নাই ৰিভেলুৱেশ্যনৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে সেয়াও যেহেতু ৰিজাল্ট ওলোৱা নাই বা যাৰ বেক লাগিছিলে বা যিসকলে এবচেণ্ট আছিলে এই সকলোৱে ফাৰ্ষ্ট সেমিষ্টাৰৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কি হৈছে বেক এক্সাম দিবৰ কাৰণে ফিজ পে কৰিব লাগিব The result of the re-scrutiny and re-evaluation will be declared before the examination. যে re-scrutiny আৰু re-evaluation এক পৰীক্ষাৰ ফলাফল কি হৈছে পৰীক্ষাৰ আগ মুহূৰ্ততহে ঘোষণা কৰিব সেইকাৰণে কি কৈছে the fees paid by those learners যদি যিসকলে এতিয়া ফিজ পে কৰি কি হৈছে বেক এক্সামৰ কাৰণে ফিজ পে কৰিব who secure pass marks in the re-scrutiny or re-evaluation যদি কোনোৱে তাৰ ভিতৰতে যে পাছ কৰে ৰিস্কুটিনি বা ৰিভেলুৱেশ্যনত যদি পাছ কৰে তেনেহ'লে কি হ'ব উইল বি এডজাষ্টেড ইন দ্য নেক্সট সেশ্যন তেওঁলোকৰ এই ফিজটো পিছৰ সেশ্যনত পিছৰ বছৰত এডজাষ্ট কৰা মিলাই দিয়া হ'ব ইন অৰ্ডাৰ টু ফেচিলিটেট দোজ লাৰ্নাৰ্ছ দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এক্সাম ফৰ্ম এণ্ড ফিজ ইজ হিয়াৰবাই এক্সটেণ্ডেড এজ ফ'ল' আৰু আপোনালোকৰ যিহেতু 15 ডিসেম্বৰ আছিল লাষ্ট ডেট কিন্তু এতিয়া বহাই দিছে এতিয়া আপোনালোকৰ লাষ্ট ডেট কেতিয়া দিছে 25 ডিসেম্বৰ উইথাউট ফাইন নোহোৱাকৈ আপোনালোকে 25 ডিসেম্বৰলৈকে আপোনালোকে কৰিব পাৰিব আৰু 5 জানুৱাৰী 2025 উইথ দ্য লেট ফাইন আৰু লেট ফাইনৰ সৈতে আপোনালোকে কি হৈছে 2025 চনৰ 5 জানুৱাৰীলৈকে কৰিব পাৰিব আৰু অল অদাৰ টাৰ্মছ ৰিমেইন সেম এজ দোজ অফ দ্য প্ৰিভিয়াছ নটিফিকেশ্যন অইনবিলাক কণ্ডিশ্যন নীতি নিয়মবিলাক কি হৈছে আগৰ যিখন নটিফিকেশ্যন প্ৰকাশ হৈছিলে সেইবিলাকৰ সৈতে একেই থাকিব এতিয়া বহুতে মোক মেছেজত সুধি থাকে বিভিন্ন কথা পৰীক্ষা সম্পৰ্কীয় মই এইটোই ক'বলৈ যাম যে এইটো আপোনালোকে ফাৰ্ষ্ট ইয়াৰ যদি কাৰোবাৰ বেক লাগিছিলে কাৰোবাৰ যদি এবচেণ্ট আছিলে কাৰোবাৰ যদি কোনোবাই যদি ৰিস্কুটিনিৰ কাৰণে এপ্লাই কৰিছিলে কোনোবাই যদি ৰিইভেলুৱেশ্যনৰ কাৰণে এপ্লাই কৰিছিলে এই সকলোখিনিয়ে কিন্তু আপোনালোকে অহা 25 ডিসেম্বৰৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰক যাৰ তেতিয়া আপোনালোকে বেকৰ এক্সাম দিব পাৰিব আৰু যিসকলে ৰিস্কুটিনি আৰু ৰিভেলুৱেশ্যনৰ কাৰণে এপ্লাই কৰিছে ফলাফল তেওঁলোকৰ ফালে যায় তেনেহ'লে তেওঁলোকে এতিয়া যি ফিজ পে কৰিব সেইটো পিছৰ সেশ্যনত কি হৈছে আপোনালোকক এডজাষ্ট কৰা হ'ব আৰু আপোনালোকৰ লাষ্ট ডেট 25 ডিসেম্বৰলৈ বহাই দিছে উইথাউট ফাইন আৰু ফাইনৰ সৈতে 5 জানুৱাৰীলৈ সকলোৱে কৰক আপোনালোকে কোনো যাতে যিসকলে সুধি আছিল যে কেতিয়া হ'ব NEP নন NEP আপোনালোকে সকলোৱে যিসকলৰ ফাৰ্ষ্ট চেমত ডিগ্ৰী হওক মাষ্টাৰ ডিগ্ৰী হওক বেক আছিলে সকলোৱে ফৰ্ম ফিল আপ কৰক আৰু বহুতে কৈ আছিলে যে মই ফাৰ্ষ্ট চেম দিব নোৱাৰিলোঁ ছেকেণ্ড চেম দিলোঁ এতিয়া আকৌ দিব মানে সেই সকলোৱে কি হৈছে যিসকলে প্ৰথমতে ফাৰ্ষ্ট চেম দিব নোৱাৰিলে ছেকেণ্ড চেম দিছে কিন্তু তেওঁলোকে বেকৰ কাৰণে গোটেই কেইখন পেপাৰ বেকৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব কাৰণ আপোনালোকে যেহেতু ফেচ আছিলে ফেচত আপোনালোকে এক্সাম নিদিলে সেইকাৰণে এতিয়া ফিজ ভৰি পেলাই বেকৰ ফৰ্ম ফিল আপ কৰিব লাগিব 2খন হওক 3খন হওক 1খন হওক 4খন হওক 5খন হওক আপোনালোকে
গোটেইখিনি পেপাৰ আচলতে যি বিচাৰে যেনেকুৱা ধৰণে যাৰ বেক আছিলে সেই অনুসৰি এক্সামৰ ফৰ্ম ফিল আপ কৰিব পাৰিব বেকৰ কাৰণে। আপোনালোকে নাপাহৰিব আৰু কিবা সুধিব থাকিলে কমেণ্ট বক্সত সুধিব, মই পৰাপক্ষত উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু মই কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে এই বিষয়ে মই আগৰ ভিডিঅ'টোত দিয়া আছে, আপোনালোকে সেইটোত গৈ কেনেকৈ আপোনালোকে বেক এক্সামৰ ফৰ্ম ফিল আপ কৰিব লাগিব আপোনালোকে জানিব পাৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব। আজিলৈ আহোঁ, ধন্যবাদ।